हेलो गाइज वेलकम बैक टू माई यूट्यूब चेनेल SA Vlogs। तो बहुत दिनों मूरत आज भिडिओ दिबले ओलाइছো। तो आज जाई आছো आमार रिजुल भार घरत। सो हि फोन करि केने मातिले कियबा मातिसे चाक आपनालोके तात जाई केने की करिम चाइ थक भिडिओটো। माने मोर बासंती साइकेल आइ पा नाइ हेकाने रहि आছো रिजुल भार तागेलेन साइकेल লৈ যাওঁ আৰু মাস্কখন পাহৰি গৈছোঁ। মাস্কখন লৈ আহোঁ। মাস্ক মেইন মাস্ক বাসন্তী আহি গ'লে এইখন বাসন্তী লৈ কেনে যাওঁ যাওঁ মানিলে থাক। ভিডিঅ' বহুত দিনৰ মূৰত বাসন্তীখন বহুত দিন ওলোৱা নাছিলোঁ। তো আগষ্টত পাম কম আছে অলপমান একো নাই চলি যাব। তো আহি আমাৰ গাঁৱৰ এই কবৰস্থানখন পালোঁ। তো বেছি নাই আৰু অকণমান আছে। তো যাই কিনে চাওঁ সিহঁতৰ কিবা মাতিছে মোক কৈছে কিবা বস্তু অনা বুলি। তো চাওঁ কি আনিছে। এতিয়া ৰিজুল ভাই ঘৰ পাই গ'লোঁ। তাক মানে কি মনে মনে যাম কি কৰে চাম। চাওঁ চাওঁ চাইকেল দেখোন না তো আহি পালোঁ তাৰ ঘৰত। এইফালে সেইটো একদম বেয়া এইফালে ঠিকেই নহওক তাই ফেনখানি গৰম দিছে। ফেনখন চাউণ্ডটো বেয়া হ'ল নেকি? নহয় দেই আমাৰনো কি মোবাইল দি ভিডিঅ' নাপালোঁ। তো আহি পেলাই আহিছা তাক চাওঁ কি গেঞ্জি চেঞ্জি পিন্ধি গৰমতে কি ডিষ্টেঞ্চ কইনাৰ কথাটো পুৰা তো মাস্ক পিন্ধি লৈছোঁ। ঘৰতে মাস্ক চাস্ক মাৰি আছে সি দেখছি না কৰোণাৰ ভয়। তো ইয়াক বোলে কণ্টেণ্ট লাগে। মোক কালি মই এক মেছেজ কৰিছিলোঁ যে মানে কণ্টেণ্ট বনাই ভিডিঅ' বনাবৰ কাৰণে কৰি আছে। ভিডিঅ' চলিটো কষ্ট কৰি আছে। তাক বোলে কণ্টেণ্ট লাগে। এতিয়া মোৰ তাতে বহুত কণ্টেণ্ট আছে। কি দিম তাক কি ভিডিঅ' কৰিব মানে মই ভাবিছোঁ আৰু একেলগে ভিডিঅ' কৰিম যিহেতু দুয়োটাৰে ঘৰ মানে একেলগে আমাৰ এখন গাঁৱতে ঘৰ। তো ভাবিছোঁ একেলগে কৰিম। এই লকডাউনৰ টাইমত সিও এতিয়া বাহিৰত যাব নোৱাৰে ময়ো যাব নোৱাৰোঁ। যদি একেলগত আমি ভিডিঅ' কৰোঁ তো ভাল হ'ব আৰু সেইটো ভাবোঁ মই। তো কণ্টেণ্ট কি লাগিব তোক ইফালে চাব পাৰ তই কি কণ্টেণ্ট লাগিব জল চিপছ এইবোৰ আছে কণ্টেণ্ট। এইবোৰ নোৱাৰোঁ কাৰণ ৰোজা ৰাখিছোঁ। তইতো ৰোজা খানা না এইটো ভিডিঅ' আজি নকৰোঁ। এইটো ভিডিঅ' ঈদৰ পিছত কৰিম। এতিয়া যিহেতু ৰোজাৰ মাহ এইটো হ'ল ৱৰ্ল্ডৰ মানে সকলোতকৈ আৰু জ্বলা থকা চিপছ এইটো বস্তু মই আনি থৈ দিছোঁ। চাকিল ভাই আৰু মই এইটো বস্তু ভিডিঅ' কৰিম। মই খোৱা ভিডিঅ' হ'ব তো মানে ৰিয়েকশ্যন হ'ব আৰু দুয়ো খাম কিন্তু দেই। সি খাব পাৰে নে নাজানো কিন্তু মই খাম। তো আপোনালোকে ভিডিঅ'টো দেখা পাব চাকিল ভাইৰ ভিডিঅ'ত এই চিপছটো। তাৰপৰা আনবক্সিং ভিডিঅ' আছে মই আনবক্সিং কৰিম। তো চাকিল ভাইও দেখাব পাৰিব। এই মানে কেমেৰাৰে কিছুমান বস্তু হয়। তো ভিডিঅ'টো চাই দিয়ক। আমি ভাবিছোঁ এতিয়া অকণমান ওলাই যাম মানে বাহিৰত লকডাউনৰ টাইমত ঘৰত থাকি মানে ব'ৰ হৈ গৈছোঁ। তো সেইটোৱে আৰু ভাই আৰু মই অলপমান মানে কি এনেই গাঁৱৰ ফালে ওলাই যাওঁ। তো টাউনৰ ফালেতো যাব নোৱাৰে ঘৰৰ বাসন্তী সি বোলে এখন ভাল কৰিব মোমাৰাক কৈছে এখন ভাল কৰাত তই নতুনে এখন পাবি। মোৰ এখন আৰু সি বোলে মোৰ বাসন্তীখন চলাইছে এবাৰ। তো তাক চাব দিলোঁ। ৰিজুল ভাবি বোলে বহুত দিন কাৰখন ওলোৱা নাছিল। ছোৱালী সি এনেই ওলাই চাই পেলাই সি মানে চাফাও কৰিছে আৰু এখন হাতেৰে কেমেৰাও ধৰি আছে মানে দুয়োটা কামেই একেলগত। এতিয়া মই কাৰত উঠোঁ কেমেৰাটো বল মানে কি অলপমান গাঁৱৰ পৰা ওলাই আহিলে সেইকাৰণে মাস্কখন মাৰি লৈছোঁ কাৰণ পুলিচৰ কোব খাব ইচ্ছা নাই। ৰিজুল ভাই আছে তেওঁ গাড়ী চলাই আছে। হাই কৈ দি হাই তো সি গাড়ী চলাই আছে। তো যাই থাকোঁ আৰু গাঁৱৰ ফালে সোমাই দিছে গাড়ীখন তাতে যাওঁ। ফালে এখন চুমু আছে পুলিচ আছে নেকি ভয় লাগে তোমাৰ? আপোনালোকে দেখা পাইছে আগত সেইখন চুমু ভয় লাগিছে ভয় লাগিছে যদি পুলিচ চুলিচ হয় কি হ'ব। না আমাৰ এইফালে লকডাউন নাই টেনশ্যন নাই। গাঁৱত এইবিলাক টেনশ্যন নাই। পুলিচ নহয় দে পুলিচ নহয় আমি যিহেতু সৰু ইউটিউবাৰ সেইকাৰণে আমি মোবাইলতে ভিডিঅ' কৰোঁ। সিহঁতে এতিয়া অলপমান মানে কি গ্ৰ' হৈছে চেনেল। সিহঁতে কি বুলি কয় ডাঙৰ কেমেৰা লৈছে। এনেকুৱা কেমেৰা কেইটকা লৈছে দাদা? এইটো 33,000 টকা লৈছে। কিন্তু এটা কথা কি কয় মই কৈ দিছোঁ সৰু ডাঙৰ বুলি কথা নাই। ফাৰ্ষ্টতে আৰু ময়ো সৰু ইউটিউবাৰ মোৰো ইমান ছাবস্ক্ৰাইবাৰ নাই অলপমান আছে। ফাৰ্ষ্টতে কেমেৰা ডাইৰেক্ট ল'ব নালাগে। চাইকেলৰ দৰে এনেকৈ মোবাইলতে ভিডিঅ' কৰিব লাগে। যেতিয়া চেনেলটো গ্ৰ' হয় ইউটিউবৰ পৰা পইচা ইনকাম হয় তেতিয়াহে কেমেৰা ল'ব লাগে।
তো মই সেইটো ভাবোঁ আৰু মই এতিয়া লৈ কেনে বুজি পাইছোঁ যে কেমেৰা এনেকৈ ডাইৰেক্ট ইনকাম নোহোৱাকৈ ল'ব নালাগে ইউটিউবৰ পৰা পইচা ইনকাম হ'লেহে কেমেৰা ল'ব লাগে ইনভেষ্ট কৰিব লাগে এনে ভয় লগা নাই কেমেৰাটো ভাল লাগছে কিডনি এটা দিলি দিবি নে কিডনিৰ দাম বেছি এইটো কেমেৰাতকৈ এনে কিডনি আইফোনৰ দাম ধৰা যায় আৰু হিচাপত কিন্তু ৩৩,০০০ টকা দাম এইটো কিডনি আধা দিম আধা দিলে হ'ব আধা কিডনি দি কেনে জোতা কিনিম আহি এতিয়া মানে কি ৰিজুল ভাইহঁতৰ ঘৰ পাই গ'লোঁ মানে কি এনে গাঁওখনতে এবাৰ ফুৰিব গৈছিলোঁ মানে কি বেলেগ কাম নাই যিহেতু তো গাঁৱতে আৰু এইকেইদিন মানে কি ভেনেকৈ ক'তো ফুৰিব যোৱা ভিডিঅ' নাপায় আপোনালোকে কৰোণা ছিজন লকডাউন আৰু এনেকৈ ঘৰত থাকি কেনে ঘৰতে ভিডিঅ' বনাই থাকিব লাগিব ৰিজুল ভাই সি তাতো বোলে কিবা কণ্টেণ্ট আছে তো সি মোক এনেকৈ মাতিম বুলিও কৈছে কি তোক মাতি থাকিম আহিবি আমাৰ ঘৰত সি চাওক কাপোৰগিলাক তুলি দি থৈ গৈছিল এতিয়া আৰু আহি কেনে ভাল কৰি আছে বেচাৰা দুখ ঘৰত দুখ নাই এইবিলাক কৰিবই লাগিব একচুৱেলি বৰ্তমান মাজতে কি ভিউ আহিছিল এতিয়া ভিউ নাই অলপ কম আহিছে এই ঠাট্টা কৰি কোনোতে ভিডিঅ' কৈছোঁ মই কিবা শনি লাগি আছে মোৰ কিবা কি আনিছে এনএছ ল'ব নি আপুনি এনএছ ল'ব হ'ব দিয়ক মই কেতিয়াবা চলাব পাৰিম এই এনএছ কাৰণ আনন্দ দিব দিম মই একবাৰ আমি এনএছ এনএছ যাই আছোঁ আজি কি বুঢ়া ক'ব আমি শিকিলে বিচাৰিব লাগিব না ব্লগৰ মানুহ ক'ত কণ্টেণ্ট ক'ত পাওঁ এনেকৈয়ে ওলাব লাগিব কণ্টেণ্ট ৰজাৰ পৰাই আজিক লেগি এইফালে যাওঁ মোৰ ফালে যাওঁ আজিক লেগি ইফতাৰৰ যোগাৰ মই কৰি আছোঁ ঘৰত মানে গধূলি হ'লে আৰু তো সেইটো সেইকাৰণে মই ভিডিঅ'বিলাক কৰিব পৰা নাই তাৰমানে ৰাতিপুৱা উঠা যায় 10টা-11টা বজাত এতিয়া 2টা 3টা বাজিলে 3টাৰ পৰা ইফতাৰ যোগাৰ কৰিবই হ'ল ভিডিঅ' কেনেকৈ বনাওঁ তো আজি আহিছে ভাল লাগছে মোৰ ফুলাম গামোচা এখন দিম বুলি ভাবিছিলোঁ তোক তাৰপিছত এনেকৈ আহি থাকিবি একেলগত ভিডিঅ' চিডিঅ' কৰিম বুজিছেনে হ'ব এতিয়া মই আছোঁ ৰিজুল ভাইৰ ঘৰত সি ফালে গৈছে অলপমান কিবা ঘৰৰ পৰা কিবা আনবে দিলাক নেকি সি তাকে গেছি গেলি সি মোক বহি থৈ গেলি তাৰো ৰোজা ফোজা ৰখা নাই সি ইয়াতে খাৱা ধচ তো মোক বহি থৈ গেলি কিবা আনবা গেছি সি ৰিজুলক আগৰ পৰাই চিনি পাওঁ মানে কি আমাৰ ঘৰৰ ওচৰতে গাঁৱৰে হয় কিন্তু এদিনো মানে কি ভালকৈ লগ হোৱা নাছিলোঁ মানে আজি যেনেকৈ সিহঁতৰ ঘৰত আহি কেনে বা তাৰ লগত কথা পাতিলোঁ বা অলপমান এনজয় কৰিলোঁ এইবিলাক কি আনি থৈ দিছে এইগিলাখান মানুহ মানুহ মাৰিবাক লৈ আনি থৈ দিছে নে কি কি যাব এইগিলা কি আহিলে সুধিব লাগিব এনেকৈ আৰু পূৰা এটা এডিট কৰি থাকে আৰু নাই আৰু কি ক'ম আৰু তাৰ লগত ভিডিঅ' কৰি ভাল লাগে আৰু তাৰো অলপমান মানে কি তাৰ চেনেলটো গ্ৰ' হৈছে তো ভাল লাগিছে গাঁৱৰে চলি লগৰে চলি চেনেলটো গ্ৰ' হ'লে ভাল লাগে আৰু এই জিম মাৰা চলি গোটেই এইটো বা জিম এই দোকানৰ পৰা কিনিব গৈছিলে এই যিহে চাইকেল গৈয়ে চেণ্ডেল ছিঙি গৈছে মোৰ ভাই এই বোলে চেণ্ডেল ছিঙি গৈছে চলি গৰমত লাল কাল আৰু তাৰ হাতীডাল কি আনি থৈ দিছে কোনাল সেইডাল এডাল কুবাবৰ কাৰণে মানুহ কুবৰ কাৰণে ব্লগ ইউটিউবাৰ মানুহ না ক'ৰবাত চুচ ডকাইত চকাইত আহি গেলি হে নহয় সেইটো কাৰণে বুজিছোঁ আৰু মই কৈছিলোঁ আপোনালোকক সি মানুহ মাৰিবৰ কাৰণে এডাল আনি থৈ দিছে তাৰ নিজৰ মুখেদি ক'লে সি নিজৰ মুখেদি কৈছে দামী দামী চোৰ আহি গেলি সি নিজৰ মুখেদি কৈছে মানুহ মাৰিব লাগে দেখিছে ৰিজুল ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰিজুল ভাই বুলি আছে আৰু এটা কি বুলি আছে দুটা চেনেল এটা ৰিজুলেশ্যন বুলি আছে এইটো ৰিজুল ভাই বুলি আছে সেইটোত মই ভিডিঅ'টো কৰা নাই বেছি এইটোত কৰি আছোঁ তথাপি সেইটোতো আনবক্সিং ভিডিঅ'কেইটা মই দিম বুলি ভাবিছোঁ আৰু পাম আছে নে পাম নাই চা সেই চাগে পাম মাৰিব লাগিছিলে ডাকলি কথাই নাছিল চাগে পাম কমছি সেইকাৰণে মই লাগি যদি কিমান লৈছে দাম কিমান লৈছে চাইকেলখনত এই বেছি দাম নহয় 7,000 স্কুলত মানে কলেজত লৈ যানে চাইকেলখন কলেজত মাজে নিওঁ না কেতিয়াবা কাৰণে দিবি মোক চলাবৰ কাৰণে ভিডিঅ'টো বনাম হ'ব টেনশ্যনে নাই এতিয়া পথাৰলৈকে যাই আছোঁ নেচাৰেল এচি খাবলৈকে আনবক্সিং কৰিম কিবা কানি চাই থাকিব আৰু এইখনে হ'ল ৰিজুল ভাইহঁতৰ পথাৰ আৰু আমাৰ পথাৰ সিহঁতৰ পথাৰ মাছ মাৰিছিলোঁ হয়নে ঋতিক তোৰ মনত আছেনে সৰু থাকোঁতে মই মাছ মাৰিছিলোঁ তই জন্ম হোৱা নাছিল এতিয়া মনত আছে তাৰ 100 দিন বুঢ়া আৰু এইলে হৰিণ নে গৰু হয়নে গৰু হৰি জানপা আছে গা চাৰিখান ঠেং আছে হৰিণ এইটো গৰু নহয় চকুৰ পাৱাৰ গেছি চাদা দেখা কৰিছে নেকি চাৰিখান ঠেং আছে দেখা নাই নেকি দেখা কৰিছে গৰু চাৰিখান ঠেং চাদা
এই ৰ'দতে এই ৰিজুল ভাই এই ৰ'দতে পুৰা পথাৰৰ মাজত লৈছে আনবক্সিং কৰিব লাগিন মই মই ভাল জাগাত আনিব পাইছোঁ কষ্ট দি মাৰছি গোটা আজি পুৰা জ্বালা দিছে আজি ইয়ে আনবক্সিং কৰিব এইগিলা বস্তু ওলাইছে চাই থাকক ভিডিঅ'টো আনবক্সিং আনি কি আনিছে ৰিজুল ভাইৰ এইখিনি গোটেইখিনি যিখিনি বস্তু আনিছিল চব আনবক্সিং কৰা হৈ গ'ল আৰু মোৰ ভিডিঅ'ত এই আনবক্সিংখিনি মই দেখুওৱা নাই তাৰ ভিডিঅ'ত চাই ল'বা আপোনালোকে তাৰ ভিডিঅ'ত চবখিনি দিছে আৰু এইটো হ'ল GoPro'ৰ কভাৰ GoPro'ত লগোৱা কভাৰ আৰু তলত এইটো হ'ল এইডাল মাইক এইবোৰ চব ৰিজুল ভাইৰ এতিয়া চব আনবক্সিং কৰা হৈ গ'ল এতিয়া আমি পথাৰৰ পৰা যাওঁ ৰিজুল ভাইহঁতৰ ঘৰলৈকে যাওঁ যাই কিনে তাতে অলপমান বহি কিনে মই আৰু ডাইৰেক্ট ঘৰলৈকে গুচি যাম মানে আমি যেনেকৈ পথাৰত আহিছোঁ বা বতাহ খাবলৈ এইকেইটা ইহঁতেও আহিছে মানে ইহঁতেও পথাৰত আহিছে বতাহ খাবলৈ আহিছে ৰোজা ৰাখছি নেকি কৈ দিচোন কৈ দি এছে ভ্লগ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব কৈ দি ডাউচি এতিয়া ৰিজুল ভাই ঘৰত আহি পালোঁ ইয়াত অলপমান ৰেষ্ট লৈ কিনে আৰু আমাৰ ঘৰলৈকে যাওঁ ৰিজুল ভাই সিহঁতৰ ঘৰত আহি কিনে জাষ্ট বহিছোঁ কি মাত্ৰ আৰু সি তাক চাচোন সি পুৰা এডিটিঙৰ ব্যস্ত ৰ'ব বেক কেমেৰাত দেখাই আছোঁ মানে কি ইউটিউবাৰ ব্লগাৰ হ'লে এনেকুৱা হ'ব লাগে যে ভিডিঅ' কৰি কি এডিট কৰে কষ্ট কৰিব লাগিব একচুৱেলি কষ্ট নকৰিলে ফল পোৱা নাযায় তো মোৰ ভাল লাগে এইটো কাম মই এইটো কাম বৰ নাপাওঁ মই যিদিনাখনে ভিডিঅ' কৰোঁ সিদিনাখনে পূৰা এডিট কৰোঁ লগে লগে আপলোড কৰি দিওঁ সেইটোৱে চাওক ভিডিঅ' এডিট কৰি আছে আজি ৰিজুল ভাইৰ লগত সিহঁতৰ ঘৰত থাকিলোঁ বা তাৰ লগত ঘূৰিলোঁ ফুৰিলোঁ সি কিবা কাৰণে আনবক্সিং কৰিলে আপোনালোকক দেখালোঁ মানে কি আজিৰ দিনটোত যিখিনি কৰিছোঁ আপোনালোকক দেখাইছোঁৱে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু ৰিজুল ভাই আছে সি এডিটিঙত ব্যস্ত হৈছে ৰিজুল ভাই যাওঁ যাবি কালি লগ পাম ন কালি যদি আৰু এটা ব্লগ বনাম হয় যদি অকালি আৰু টাইম পাওঁ তেনেহ'লে অকালি এটা ভ্লগ বনাবলৈ চেষ্টা কৰিম তেনেহ'লে আজি ইয়াৰ লগত থাকি কেনে ভাল লাগিল মোৰো ভাল লাগিল ভাল লাগিল হয় দে তেনেহ'লে আজিলৈকে টিল দেন টাটা বাই বাই